গাইজ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আমি মহানিমৰ পৰা কেনেকৈ চাবোন তৈয়াৰ কৰিব পাৰোঁ তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। মহানিমৰ পাত আনি আছোঁ, এয়া দেখিবলৈ পাইছে। ঘৰত গৈ এতিয়া বনামগৈ আৰু চাব আৰু আপোনালোকে ভালকৈ। আমি মহানিমৰ পাত চাই আছোঁ। তাৰপাছতে কিনি দিওঁ, ধোৱাৰ পাছত অলপ মিক্সিত দিব লাগিব। এইটো 24 হয়। আমি এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ইয়াত প্ৰায় 600 গ্ৰাম আছে। আমি 200 গ্ৰামহে ল'ম। ইয়াৰ পৰা আমি 200 গ্ৰামহে লৈছোঁ। ইয়াক কাটি লৈছোঁ। 200 গ্ৰাম কাটি লৈছোঁ, বাকীখিনি থৈ দিম আমি। এতিয়া আমি সৰু সৰু কৰি পিচ কৰি কাটি ল'ম। আমি পিচ কৰি কাটি লৈছোঁ। আমাৰ 24খিনি কাটি হৈ গৈছে। আমি এতিয়া চেকনিত চেকি লৈছোঁ। চেকি ৰসটো উলিয়াই ল'ম ইয়াৰ পৰা। হালধিৰ পৰা ৰসটো এনেকৈ উলিয়াই লৈছোঁ। আমি পানীখিনি উতলিবলৈ দিলোঁ। কেৰাহী পাতি দিছোঁ। ইয়াত আমি এটা চচ পাতি চচটোতে আমি 24খিনি ঢালি দিম। চচটো একেবাৰে শুকান হ'ব লাগিব, পানী থাকিলে নহ'ব। ইয়াতে আমি এতিয়া 24খিনি ঢালি দিছোঁ। আমাৰ 24খিনি গলিবলৈ ধৰিছে। এতিয়া আমি লৰাব লাগিব। এইখিনি এতিয়া আমি এনেকৈ লৰাই থাকিব লাগিব অলপ দেৰি গলি যোৱালৈকে। আমাৰ 24খিনি গলি গৈছে ভালদৰে। এইটো চিলিকন মণ্ড হয়। ইয়াত আমি অলপ নাৰিকল তেল দি দিছোঁ। দি ভালদৰে মাৰি লৈছোঁ। ইয়াত যাতে চাবোনটো ওলাই অহাত সহায় হয়। আমাৰ 24খিনি ভালদৰে গলি হৈ গ'ল। ইয়াত আমি হালধি ৰসখিনি ঢালি দিম। আমি ভালদৰে লৰাই দিম। ইমান ধুনীয়া কালাৰ উঠিছে, দেখিছেনে বাৰু? কালাৰটোৱে ধুনীয়া লাগিছে মানুহ। আমাৰ হৈ গৈছে। এতিয়া আমি ইয়াত ঢালি দিম।
মই 3টাহে বনাম চাবোন। 3টা জোখত লৈছোঁ। এয়া এনেদৰে দি দিছোঁ। এই আমাৰ 3টাহে হৈছে। এয়া আমি প্ৰায় এঘণ্টামান ৰখাইছিলোঁ। এঘণ্টাৰ পাছত আমাৰ চাবোন এয়া হৈ গ'ল। ধুনীয়া টাইট হৈছে। আমি ফ্ৰিজত নৰখাকৈয়ে ইমান ধুনীয়া টাইট হৈ গৈছে। দেখিছেনে বাৰু ইমান ধুনীয়া হৈছে চাবোনকেইটা। এয়া আমাৰ হালধি আৰু মহানিমৰ চাবোন হৈ গ'ল।